আমি হতে করে সিঞ্জনি লাগাই নিক্ষেপ করিব তুমি অন্ধকার উদাহরণে। আরে বাবা চিন্তা না করিব দাদা, এই কালে কাল রূপ ধারণ করে চতুর্দিকে সৈন্য কৰিছো সঞ্চালন। বহুদিন বহুকাল পুয়ারাই মই মধুবরের সঙ্গ বছর ভাই মধুবরের সঙ্গত কি তুমি নিজেই গৈ মধুবরের সঙ্গতে বহন কৰি হকৈ। দাদা তোমাৰ আদেশ মানি মই এতিয়াই মধুবনলৈ কৰিম যাত্ৰা। কিন্তু দাদা মই আজি গৈ ঘৰে ঘৰে শত্ৰুৱে আমাকে ধৰিব আৱৰি। গতিকে দাদা সুচাৰুৰূপে ৰাজ্য কৰিব শাসন মই আহিলো। শত্ৰু শুনিলে আহি উঠে শত্ৰু আছে মোৰ লক্ষ লক্ষ আমার সেনাবাহিনী আছে মোৰ বীর ভক্তি মোৰ নিজেই কাষতে আহক শত্ৰু আহে শত্ৰু শত্ৰু আমার জয় তাকে সীমন্তে ধরি আনি মুন্ড মুন্ড তাই করিমি সেদন। প্রণাম দৈত্যেশ্বর। মিত্র শত্রু দেবতা মানব কিন্নর পরম শত্রু। মই দানৱ মানৱ কোনো মই যুগৰাজ কলি। দেবতা যুগর দেবতা কলি দেবতার দৈত্যৰ কিহৰ প্ৰয়োজন? মই আপোনাৰ ওচৰত আশ্ৰয় বিচাৰি আহিছো। দেবতা আহিছে দৈত্যৰ ওচৰত আশ্ৰয় বিচাৰি। দৈত্যৰাজ কালৰ নিৰ্দেশত দাপৰৰ ৰাজত্বৰ শেষত মই কলিয়ে ৰাজত্ব কৰিবৰ বাবে কালে মোক মৃত্যুলৈ পঠাইছে আৰু মই এতিয়া মৃত্যুত নিৰাশ্ৰয়। সেইবাবে আপোনাৰ ওচৰত আশ্ৰয় বিচাৰি আহিছো। আপোনাৰ দৰে বীৰ সুৰবীৰ আশ্ৰয় পালে মই নথৈ আনন্দিত হ'ম আৰু আপোনাকো ৰাজ্যৰ দিহা পৰামৰ্শ দি থাকিব পাৰিম। মই তোমাৰ কথা মানিব গৈছো। তেন্তে আজিৰ পৰা তুমি মোৰ ৰাজ্যতে ইচ্ছাকৃতভাৱে বিচৰণ কৰিব পাৰিবা। আজিৰ পৰা তুমি মোৰ ৰাজ্যত থাকিব। আৰু আজি আমি অন্তঃপুরে যাব। বলক দৈত্যেশ্বর।